সিদ্ধু কানু শহীদ দিৱসৰ উপলক্ষে মই এই মঞ্চৰ যোগে অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু আমি অসমত আদিবাসীসকলে এতিয়া শোষণ এনেকুৱা পৰিস্থিতি আমাৰ চলি আছে আৰু বিশেষকৈ আমাৰ যিটো আদিবাসী সমস্যা আৰু আমাৰ জনজাতিক আমাৰ বহুত সমস্যা আছে আৰু এই সমস্যাৰ ওপৰত চৰকাৰে আৰু আমি চৰকাৰক মানে বাৰ আমি কৈছোঁ যে আপোনালোকে এটা আমাক মানে সমাধানৰ ৰাস্তা বিশেষকৈ আমি আচুতা আদিবাসী চৰকাৰক মানে আহ্বান জনাইছোঁ যে আপোনালোকে আমাক এটা দিছে যে আদিবাসী স্বাক্ষৰ মানে শান্তি স্বাক্ষৰ হ'ব লাগে তাৰপিছত আমাৰ 28 বছৰীয়া মানে আদিবাসী ৰাইজৰ দাবী আছে সেইটো পূৰণ কৰিব লাগে আৰু 3 নম্বৰটো আছে যে আমাৰ বিদ্ৰোহী সমস্যা সংস্থাপন লৈ আমাৰ মানে সমস্যা আছে এইটো চৰকাৰে মানে অতি শীঘ্ৰে তেওঁলোকে এটা পদক্ষেপ ল'ব লাগে আমি এইটো কথা আগতো কৈছোঁ আৰু আজিও আমি কৈছোঁ যে 2021 চনৰ পূৰ্বে যদি চৰকাৰে আমাক কিবা এতিয়াও কেইটা দিন আছে জাৰি হোৱা নাই আমি আশা কৰিছোঁ যে চৰকাৰে এতিয়া আমাক কিবা এটা মানে ৰাস্তা দিয়ক তাকে আমিও এটা মানে মুকলি নিৰ্বাচনত আমি মানে কিবা ভাগ ল'ব পাৰিম বা কিবা কৰিব পাৰিম সেইকাৰণে আমি চৰকাৰক মানে অনুৰোধ জনাইছোঁ হয় দেখা গ'ল ইয়াত ঘৰ আছিল অসমৰ শিক্ষা স্বাস্থ্য আৰু বিত্তমন্ত্ৰী কিন্তু ইয়াত উপস্থিত হ'ব নোৱাৰিলে এই বিষয়ে আপুনি কি প্ৰতিক্ৰিয়া জনাব মই এইটো ক'ব বিচাৰিছোঁ যে এতিয়া তেওঁলোকে ইয়াত উপস্থিত নোহোৱা হয় তেওঁলোকৰ লেহেমীয়া গতি বা তেওঁলোকে হয়তো আমাক মানে ডাইৰেক্টলি যে আমাৰ যিবিলাক সমস্যা আছে তেওঁলোকে মানে স্পষ্ট কৰিব বিচৰা নাই হয় এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে বা তেওঁলোকে এটা টেকনিকেলি তেওঁলোকে ইয়াত উপস্থিত হ'ব পৰা নাই আৰু এইটো কথা স্পষ্ট যে তেওঁলোকৰ আদিবাসী সমস্যাৰ ওপৰত হয়তো তেওঁলোকৰ তেখেতে 1855 বা 56 চনত তেখেতে হুল কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে আজিৰ তাৰিখত তেখেতে মৃত্যুবৰণ কৰিছিলে ঠিক আমি অস্ত্ৰধাৰী সংগঠন 5টা সংগঠন আমি আগে পিছে জন্মগ্ৰহণ কৰিছিলে এটা জাতিৰ উদ্দেশ্য আৰু ভাৰতৰ সংবিধানৰ উদ্দেশ্য আমি ভাৰতৰ প্ৰাপ্য পাম বুলি আশাবাদী আৰু এতিয়া আমি 2012-24 জানুৱাৰীত আম চেৰিমনি কৰিছোঁ আৰু চেৰিমনি কৰাৰ পিছত আমাৰ আলোচনা গভৰ্ণমেণ্টৰ লগত চলি আছে আমি আশা কৰোঁ এই বিধানসভাৰ আগে আমাৰ আদিবাসী 5টা সংগঠন বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তি হ'ব বুলি আশাবাদী হয় আপোনালোকৰ চিফ গেষ্ট আৰু BTRৰ যিজন মুখ্য চিফ যিজন তেখেতসকল অহাৰ কথা আছিল নেকি হয় এখেতক আমি মনতে আমাৰ যিটো এইখিনিৰ আমাৰ ৰিচিপশ্যন কমিটি তেখেতৰ ফালৰ পৰা আমি তেখেতক মানে চিফ গেষ্ট হিচাপত প্ৰমোদ ছাৰ আৰু হিমন্ত ছাৰক আমি আমন্ত্ৰিত কৰিছিলোঁ গতিকে এখেতৰ আমি জনোৱা এখেতৰ আজি বাজেট ছেশ্যন থকাৰ কাৰণে আহিব নোৱাৰিলে এখেতে দুখিত বুলি আমাৰ আগত প্ৰকাশ প্ৰমোদ ছাৰ আহিব পাৰে এতিয়ালৈকে তাৰ মানে অলপ দেৰিকৈ আহিব বুলি